নমস্কাৰ বন্ধু-বান্ধৱীসকল, আছামিজ জিকেৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটি হৈছে আহোমৰ সৰ্বশেষ ৰজাজন কোন? উত্তৰ পুৰন্দৰ সিংহ হৈছে আহোমৰ সৰ্বশেষ ৰজা। 2 নম্বৰ প্ৰশ্ন, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। 3 নম্বৰ, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহই। 4 নম্বৰ প্ৰশ্ন, ধোদৰালি কোনে বনাইছিল? উত্তৰ গদাধৰ সিংহই। 5 নম্বৰ প্ৰশ্নটি হ'ল হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাইত। 6 নম্বৰ প্ৰশ্ন, আহোম ৰাজত্বৰ শ্ৰেষ্ঠ সম্ৰাট বুলি কাক কোৱা হয়? উত্তৰ ৰুদ্ৰসিংহ। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ মান প্ৰথম কোনে আনিছিল? উত্তৰ মদন বৰফুকনে প্ৰথম অসমলৈ মান আনিছিল। 8 নম্বৰ, ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন আছিল? উত্তৰ পুৰন্দৰ সিংহ। 9 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ উমানন্দ মন্দিৰ কাৰ দিনত সজোৱা হৈছিল? উত্তৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে কাৰ দিনত লতা কটা ৰণ হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহৰ দিনত। 11 নম্বৰ প্ৰশ্ন, নামদাং দলং কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ ৰুদ্ৰসিংহই। প্ৰশ্ন নম্বৰ 12, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। 13 নম্বৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত আৰু কেতিয়া হয়? উত্তৰ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। 14 নম্বৰ প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি? উত্তৰ সোণপাহি। 15 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই অভিনয় আৰু কণ্ঠদান কৰা প্ৰথম চলচ্চিত্ৰখন কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলাতল ঘৰ কোনে সজাইছিল? উত্তৰটো হ'ল ৰাজেশ্বৰ সিংহই। 17 নম্বৰ, প্ৰাচীন অসমৰ প্ৰথম ৰজাজন কোন? উত্তৰ মহিৰংগ দানৱ। 18 নম্বৰ, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহই। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ মহৎ অৱদান কি? উত্তৰ কীৰ্তন আৰু দশম। 20 নম্বৰ, কিমান চনত শংকৰদেৱে বৰদোৱা ত্যাগ কৰিছিল? উত্তৰ 1516 চনত। 21, আহোমসকল ক'ৰ পৰা আহি অসমত থিতাপি লৈছিল? উত্তৰ ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ পিয়লি ফুকন। 'ইয়াৰ পিছৰ প্ৰশ্ন, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1854 চনত। 24 নম্বৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল? উত্তৰ 2011 চনৰ 5 নৱেম্বৰ তাৰিখে মুম্বাইত। একেবাৰে শেষৰ প্ৰশ্নটো হৈছে মহাভাৰতত উল্লেখ থকা প্ৰাচীন অসমৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ ভগদত্ত। আজিলৈ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিব।